পঞ্চায়েত মানে আমার পঞ্চায়েত তোমার না লাগে পঞ্চায়েত আমার কর্মচারী পরিবর্তন করে নাই এদিন বেটি আহে দুদিন নাই 100 দিন নাই পঞ্চায়েত সেক্রেটারি খবর নাই সভাপতি খবর নাই সব কবা বলে দীপক শইকীয়াৰ দালালি ৰাজ নচলিব দীপক শইকীয়াৰ দালালি ৰাজ নচলিব দীপক শইকীয়াৰ দালালি ৰাজ নচলিব দুৰ্নীতি বন্ধ কৰা এই জুই জ্বলিছে এই জুই জ্বলিছে পঞ্চায়েত মানে আমার পঞ্চায়েত তোমার না লাগে পঞ্চায়েত আমার কর্মচারী পরিবর্তন করে নাই এদিন বেটি আহে দুদিন নাই 100 দিন নাই পঞ্চায়েত সেক্রেটারি খবর নাই সভাপতি খবর নাই সব কবা বলে আৰু আহিব কিন্তু 11টা বজাত এই অফিসের কাম নাকি এই অফিস আমি তলা মারি দিল সরকারে অতি সোনকালে ব্যবস্থা হোক আজি তলা মারিম আমি আমাক রাইজক মন্ত্রী মহোদয় আহি আমাক আপত্তিখিনি চাই লওক সেইকাৰণে আমি নাৰায়ণ পঞ্চায়ত তলা মাৰি দিলো জাগিৰ সমষ্টিক যদি আছে যদি বিচাৰ কৰা মানুহ আছে যদি বিচাৰ কৰি লওক যিখিনি দুখীয়া শ্ৰেণীৰ মানে পাবলগীয়া সেইখিনি পিছ পৰি আছে যিখিনি পাব নালাগে সেইখিনি আগতীয়াকৈ পাই আছে আৰু এইবিলাক যিখিনি মহিলা আছে গোটেইবিলাক অৰুণোদয় আৰু ঘৰ নোপোৱা PM কিষাণ পোৱা নাই বহুত মানে যিখিনিক মানে আগতীয়াকৈ তেওঁলোকে দিব লাগে চৰকাৰে দিব কাউটুন পকেটৰ পৰা নিদিয়ে হয়নে চৰকাৰ আঁচনি যিখিনি প্ৰাপ্য তাক বঞ্চিত কৰিছে যিখিনি প্ৰাপ্য যাক নেকি দুদিন পিছত দিলে তেওঁলোকৰ পৰিয়ালটো চলিব তেওঁলোকক মানে আগতীয়াকৈ দি যিখিনি মানে একেবাৰে চলিব নোৱাৰা দুখীয়া সেইখিনিক মানে পিছ পেলাই থৈ দিছে কাৰণ তেওঁলোকে ক'ব নাজানে মাতিব নাজানে বা পঞ্চায়তত আহি দাবী কৰিব নাজানে আৰু পঞ্চায়তত এনেকুৱা হৈছে মানে পঞ্চায়তৰ আশে পাশে যিখিনি কৰ্মকৰ্তাখিনি কৰি থকা পৰিয়ালটো চাইছে যিখিনি আশে পাশে মানে ৱাৰ্ড মেম্বাৰৰ লগত কোনোবাই মানে লেঙু ধৰাকৈ আছে তাৰ পৰিয়ালটো চাইছে ৱাৰ্ড মেম্বাৰ চাইছে সভাপতিটো নাখন গ্ৰহণ কৰিয়ে আছে সভাপতিয়ে পৰিয়ালটো চাইছে তাৰ লগত সভাপতিৰ বিনিময়ত তেওঁ এজন লেটুকীয়া লাগে যেনেকৈ বামুণক এজন লেটুকীয়া লাগে তেনেকৈ আমাৰ মাং পঞ্চায়তৰ যি পদত আছে মানে তেওঁলোকক এটা মানে লেগু ধৰাকৈ এটা লাগে মানে যিসকল মহিলা সবলীকৰণ কমিটিৰ ফালৰ পৰা আৰু বৃহত্তৰ নাগৰিক সমাজৰ ফালৰ পৰা এটা আজি বৃহৎ প্ৰতিবাদী কাৰ্যসূচী এটা ৰখা হৈছে প্ৰতিবাদী কাৰ্যসূচীটো এনেধৰণৰ আমাৰ প্ৰতিবাদীটো হৈছে কি অসম চৰকাৰখনক লৈ নহয় আমি যেটো প্ৰতিবাদ কাৰ্য কৰিছো এই প্ৰতিবাদ হল আমাৰ চৰকাৰখনৰ বা বিধায়ক মহোদয়সকললৈ নহয় এই চৰকাৰখনৰ মাজত যিবিলাক দালাল বা নকব আপোনালোকে যিবিলাক দালাল বা দুৰ্নীতি চলি আছে তেওঁলোকৰ বিৰুদ্ধে মানে কি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী প্ৰথমতে কৈছো যে অৰুণোদয় নামত এই ৰজামায়ং পঞ্চায়তত বা মায়ং পঞ্চায়তত বৃহত্তৰ এটা দুৰ্নীতি বৃহত্তৰ এটা ধন চলি আছে ইয়াতে ইয়াৰ যিজন ইয়াৰ আগত সেক্ৰেটাৰী তেওঁ বহুত টকা খালে এতিয়া জনে বহুত টকা খাই আছে আৰু এই পঞ্চায়তখনত থকা যিসকল মানে ৱাৰ্ড মেম্বাৰ আছে তেওঁলোকে 1000 টকাকে লৈ ৰাইজক ঘৰ দিছে আৰু যিসকলে ঘৰ পাব লাগে তেওঁলোকক দিয়ে না নাপাবলগীয়া ঘৰবিলাক দিছে আৰু মায়ং পঞ্চায়তে গাতে লাগি থকা এটা বৃহত্তৰ এৰিয়া মানে বৃহত্তৰ এটা অঞ্চল মানে ৰজামায়ং বুলি ক'লে এটা বৃহত্তৰ অঞ্চল আমাৰ ইয়াতে 42খন গাঁৱৰ ভিতৰত ৰজামায়ং এৰিয়া ডাঙৰ এটা অঞ্চল ৰজামায়ং হাতীমুৰীয়া বিভিন্ন অঞ্চলৰ গাঁও
আজিলৈ তেওঁলোকে PWD ৰাস্তা এটাও ভাল কাম কৰা নাই। নাম আহিছে কিন্তু থাৰ্ড লিষ্টত আমাৰ নাম নাই এতিয়া বৰ্তমান কিয় নাই নামটো এই নামত আমাৰ অহা ঘৰ এই ঘৰ ক'ত গ'ল আমাক এটা চৰকাৰক আবেদন কৰিছো যে এই ঘৰ আমি এতিয়া পাব লাগে কাৰণ এই লিষ্টখনত এয়া চাওক 3টা পৃষ্ঠাত আছে যে হাতিমিয়া ৱাৰ্ডৰ গোটেই মানুহখিনি এই ঘৰ আহিছে এয়া মায়ঙৰ আৰু এয়া হাতিমিয়া মায়ং হাতিমৰীয়াৰ হাতিমিয়াত এয়া চাওক আপোনালোকে ভালকে যে চৰকাৰ চাই লওক এই ঘৰবিলাক ক'লৈ গ'ল কোনে পালে এয়া ঘৰ এয়া হাতিমিয়া ঘৰ এটাও বৰ্তমান আমি পোৱা নাই এতিয়া আমি যিখিনি মানুহ আহিছো এয়া ঘৰ পাবলগীয়া মানুহ আমি কিন্তু আজিলৈকে পোৱা নাই এয়া চাওক এই লিষ্টত এফালৰ পৰা পঢ়ি চাওক আপোনালোকে যে এই লিষ্টৰ ঘৰবোৰ ক'ত গ'ল